পেৰানৰ্মেল অনুসন্ধান হৈছে তাত্ত্বিকভাৱে অলৌকিক বা অপ্ৰাকৃতিক ঘটনাসমূহৰ বৈজ্ঞানিক গৱেষণামূলক অনুসন্ধান। এই অনুসন্ধানত সাধাৰণতে যিবোৰ ঘটনাক বিজ্ঞানৰ যুক্তি বা প্ৰযুক্তিৰ অনুসৰি বুজা নাযায় সেইবোৰক কেন্দ্ৰ কৰি কাম কৰা হয়। এই অনুসন্ধানত ভূত, প্ৰেত, আত্মাৰ আদিৰ অলৌকিক ঘটনাসমূহৰ কাৰণ বুজিবলৈ চেষ্টা কৰা হয়। এই অনুসন্ধানৰ মূল লক্ষ্য হৈছে অপ্ৰাকৃতিক ঘটনাসমূহৰ অস্তিত্বৰ সত্যতা নিশ্চিত কৰা আৰু বিজ্ঞান ভিত্তিত সিহঁতৰ কাৰণসমূহ বুজি উঠা। পেৰানৰ্মেল অনুসন্ধানত সাধাৰণতে বৈজ্ঞানিক প্ৰমাণ বা ব্যাখ্যাৰ অৰ্থে বিভিন্ন বৈজ্ঞানিক সা-সঁজুলিৰে সন্দেহযুক্ত স্থানত অলৌকিক শক্তিৰ অস্তিত্বৰ স্থিতি বা অস্থিতিৰ বাছ-বিচাৰ কৰা হয়। যেনে EMF মিটাৰ বা ইলেক্ট্ৰমেগনেটিক ফিল্ড মিটাৰ বৈদ্যুতিক চুম্বক ক্ষেত্ৰৰ মাত্ৰা মাপিবলৈ ব্যৱহাৰ কৰা হয়। এই মিটাৰ পেৰানৰ্মেল ইনভেষ্টিগেশ্যনত ব্যৱহাৰ কৰা হয় কাৰণ বিশ্বাস কৰা হয় যে অপ্ৰাকৃতিক শক্তি বা আত্মাৰ উপস্থিতিৰ ফলত চুম্বক ক্ষেত্ৰৰ বৈচিত্ৰ্য ঘটিব পাৰে, যাক EMF মিটাৰৰ সংবেদনশীল লেন্সে ধৰি চুম্বক ক্ষেত্ৰৰ হ্ৰাস বা বৃদ্ধি তৎক্ষণাৎ চিনাক্ত কৰে আৰু অপ্ৰাকৃতিক উপস্থিতিৰ সাম্ভাব্য প্ৰমাণ সংগ্ৰহ কৰাত সহায় কৰে। স্পিৰিট বক্স এই সঁজুলিটোৱে ৰেডিঅ' ফ্ৰিকুৱেন্সি স্কেন কৰে আৰু প্ৰেতাত্মাৰ সৈতে যোগাযোগ বা অদৃশ্য শব্দৰ উৎসৰ সন্ধানৰ বাবে ব্যৱহাৰ কৰা হয়, কাৰণ ধাৰণা অনুসৰে আত্মাই ফ্ৰিকুৱেন্সিৰ মাজেৰে কথা ক'ব পাৰে। ইনফ্ৰাৰেড থাৰ্মোমিটাৰ পেৰানৰ্মেল পৰ্যবেক্ষণত ঠাণ্ডা স্থান চিহ্নিত কৰি অদৃশ্য শক্তি বা আত্মাৰ উপস্থিতি ধৰাৰ বাবে ব্যৱহাৰ কৰা হয়, যাৰ দ্বাৰা তাপমাত্ৰাৰ যিকোনো অস্বাভাৱিক পৰিৱৰ্তন চিনাক্ত কৰা যায়। আকৌ ডিজিটেল ৰেকৰ্ডাৰে পেৰানৰ্মেল পৰ্যবেক্ষণত অদৃশ্য শব্দ বা EVP ইলেক্ট্ৰনিক ভইচ ফিনমিনা ধৰাৰ বাবে ব্যৱহাৰ কৰা হয়, যাৰ মাধ্যমেৰে আত্মা বা অদৃশ্য শক্তিৰ সাম্ভাব্য শব্দ সংৰক্ষণ কৰা যায়। আকৌ ভিজন কেমেৰাই অদৃশ্য শক্তিৰ দৃশ্যমান উপস্থিতি, মোচন সেন্সৰে অদৃশ্য শক্তিৰ চলাচল চিহ্নিত কৰিবলৈ, সেইদৰে লেজাৰ কিট পেন, ডাউজিং ৰড, UV লাইট, ট্ৰিগাৰ অবজেক্ট ইত্যাদি বিভিন্ন ধৰণৰ বৈজ্ঞানিক উপকৰণেৰে আত্মাৰ অস্তিত্ব বিচাৰ কৰা যায়। য'ত প্ৰকৃত সত্য বিচাৰ কৰি মানুহৰ মনৰ পৰা ভয় বা ভ্ৰান্তি দূৰ কৰিব পাৰি। পেৰানৰ্মেল ইনভেষ্টিগেশ্যন সাধাৰণতে কিছু বিশেষ ব্যক্তি বা গোটৰ সহায়ত কৰা হয়। তেওঁলোকক পেৰানৰ্মেল ইনভেষ্টিগেটৰ বুলি কোৱা হয়। তেনেকুৱা পেৰানৰ্মেল ইনভেষ্টিগেশ্যনৰ দলত কেতিয়াবা বিজ্ঞানী, মনোবিজ্ঞানী আৰু ইঞ্জিনিয়াৰো অন্তৰ্ভুক্ত হ'ব পাৰে। তেনেকুৱা এজন পেৰানৰ্মেল শিক্ষিত ইনভেষ্টিগেটৰ আছিল গৌৰৱ তিৱাৰী। নমস্কাৰ, মই অন্ধতীয়ে আপোনালোকক আমাৰ এই আজিৰ বিশেষ ভিডিঅ'টোলৈ আন্তৰিক অভিবাদন জনাইছোঁ। আমি আজি আলোচনা কৰিম এজন বিশেষভাৱে প্ৰতিভাশালী ব্যক্তি, যিজনে পেৰানৰ্মেল দুনিয়াত নিজৰ পৰিসৰৰ সৃষ্টি কৰিছিল আৰু যিজনে পেৰানৰ্মেল জগতত নিজৰ এক অবিচলিত চিহ্ন ৰাখি থৈ গৈছে। তেওঁ আছিল ভাৰতৰ প্ৰথমজন পেৰানৰ্মেল ইনভেষ্টিগেটৰ আৰু ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটিৰ প্ৰতিষ্ঠাপক আৰু CEO গৌৰৱ তিৱাৰী। তেওঁৰ সাহ, নিষ্ঠা আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ জীৱন, কৃতিত্ব আৰু অৱশেষত তেওঁৰ ৰহস্যময় মৃত্যুৰ সন্দৰ্ভত এই ভিডিঅ'টো সম্পূৰ্ণ চাব। কিজানি ইয়াৰ দ্বাৰা আপোনালোকে তেওঁৰ বিষয়ে কিছু নতুন তথ্য পোৱাৰ আশ্বাস পাব। গৌৰৱ তিৱাৰীয়ে জন্মগ্ৰহণ কৰিছিল 2 ছেপ্টেম্বৰ 1984 চনৰ বিহাৰৰ পাটনাত। তেওঁ সৰুতে সৰ্বসাধাৰণ জীৱন পাৰ কৰিছিল। তেওঁ অলপ লাজুক আছিল, কিন্তু অত্যন্ত মেধাৱী ছাত্ৰ আছিল। তেওঁ নিজৰ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰি 21 বছৰ বয়সত বিমান চালনাৰ প্ৰশিক্ষণ ল'বলৈ আমেৰিকাৰ ফ্লৰিডালৈ যায়। গৌৰৱ এজন বিজ্ঞানৰ ছাত্ৰ হিচাপে তেওঁ প্ৰথমতে ভূত-প্ৰেত এইবোৰ নামানিছিল, আনকি তেওঁৰ পৰিয়ালতো এইবোৰ বিষয়ে কোনেও বিশ্বাস নকৰিছিল। কিন্তু তেওঁ 1906 চনত আমেৰিকাৰ ফ্লৰিডালৈ যায় আৰু তাত এটা এপাৰ্টমেণ্ট তেওঁৰ 5জন সহপাঠীৰ সৈতে ভাড়াত থাকিবলৈ লয়। কিন্তু তেওঁ কৈছিল যে সেই এপাৰ্টমেণ্টত থাকোঁতে তেওঁ বৰ অসহজ অনুভৱ কৰিছিল, কাৰণ তেওঁ তাত কিছু অদৃশ্য বা অলৌকিক শক্তিৰ সৈতে পৰিচয় ঘটি। এদিন ৰাতি তেওঁ নিজৰ কামৰ বাবে ভাগৰুৱা হৈ নিজৰ ৰুমত অকলে আছিল। তেতিয়া তেওঁ অনুভৱ কৰিলে যেন
কোনোবা নেদেখা শক্তি তেওঁৰ আশে-পাশে উপস্থিত আছে। হঠাৎ ৰুমৰ তাপমাত্ৰা কমি গ'ল, য'ত নেকি বাহিৰৰ তাপমাত্ৰা সামান্য আছিল। ৰুমৰ ভিতৰত যেন কোনোবাই খোজকাঢ়ি আছে, কিন্তু কাকো দেখা পোৱা নগ'ল। ৰাতিৰ সময়ত প্ৰায় অনুভৱ হয় যেন ৰুমত কোনোবা উপস্থিত আছে, কিন্তু কোনো দেখা নিদিয়ে। এই অনুভৱবোৰে ইমান অদ্ভুত আছিল যে তেওঁ বহুবাৰ ৰুমৰ ভিতৰত আচৰিত শব্দ শুনা পায়, যেন কোনোবাই খোজকাঢ়ি আছে, যেন কোনোবাই কথা পাতি আছে, আনকি তেওঁৰ নামো লৈ আছে, কিন্তু কাকো দেখা পোৱা নাযায়। আৰু বাকী আনসকলেও সেই অনুভৱে কৰিব ধৰিলে। এই আচৰিত অনুভৱবোৰে তেওঁক পেৰানৰ্মেল অদৃশ্য শক্তিবোৰৰ প্ৰতি অধিক ৰুচি আৰু বিশ্বাস দিয়ালে, আৰু তেওঁ পেৰানৰ্মেল ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত গভীৰ অনুসন্ধান আৰু অধ্যয়নৰ দিশলৈ আগবাঢ়িবলৈ উৎসাহিত হয়। আৰু তেওঁ পাইলটৰ পৰিৱৰ্তে পেৰানৰ্মেল ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত ডিগ্ৰী লাভ কৰে। প্ৰথমে তেওঁৰ এই কথা যেতিয়া পৰিয়ালৰ লোকে জানিছিল, তেতিয়া তেওঁলোকে ইয়াৰ বিৰোধ কৰিছিল। তেওঁলোকে আচৰিত হৈছিল যে ক'ত ল'ৰাক পাইলট পঢ়াব পঠাইছে, কিন্তু কি এই ভূত প্ৰেতৰ পাল্লাত পৰিছে। কিন্তু যি কি নহওক, 2007 চনত গৌৰৱে ভাৰতলৈ আহে। সেইখিনি সময়ত গৌৰৱৰ ভাগ্য ভাল বুলিয়ে ক'ব পাৰি, কাৰণ সেইটো সময়ত ভাৰতৰ প্ৰায় প্ৰতিটো টিভি চেনেলত ভূত প্ৰেত এই বিষয়টো বৰ আমোদজনকভাৱে লোকপ্ৰিয় হৈ আছিল, আৰু ইয়াত TRPও বেছিকৈ পোৱা গৈছিল, আৰু সেই সময়ত গৌৰৱো ভাৰতত উপস্থিত হৈছিল। গৌৰৱে সেই সময়ত আহি তেওঁৰ কিছুমান বন্ধুৰ সৈতে মিলি ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটি অলৌকিক শক্তিৰ অস্তিত্বৰ বৈজ্ঞানিক বিশ্লেষণ অনুসন্ধানৰ বাবে প্ৰথমটো ভাৰতৰ পেৰানৰ্মেল সংস্থা স্থাপন কৰে। আৰু এই অভিযানৰ কামত নিয়োজিত হৈ থাকোঁতে গৌৰৱেও ভাৰতৰ বিভিন্ন চেনেলবোৰত কাম কৰিছিল, ভূত প্ৰেতৰ ওপৰত ষ্টৰী বনাইছিল। গৌৰৱে বহুত চিৰিয়েলো কৰিছিল, যেনে MTV গাৰ্লছ নাইট আউট, হণ্টেড উইকেণ্ড উইথ ছানী লিঅ'নী, ফিয়েৰ ফাইলছ, আকৌ 16 ডিচেম্বৰ আৰু টেংগো চাৰ্লিতো কেমিঅ' ৰ'ল কৰিছিল। পেৰানৰ্মেল ইনভেষ্টিগেটৰ হিচাপে তেওঁ আজ তাক, লাইভ ইণ্ডিয়া, নিউজ 24, ষ্টাৰ TV, ZTV, ছনী টিভি আদিকে ধৰি বিভিন্ন টিভি চেনেলত, আলোচনীত, বাতৰি কাকত আদি সকলোতে তেওঁৰ ইণ্টাৰভিউ আদি চলিব ধৰিছিল। বহুতো ইণ্টাৰনেশ্যনেল ঘোষ্ট ৰিয়েলিটি শ্ব'তো তেওঁ কাম কৰিছিল, যেনে দ্য হণ্টিং অষ্ট্ৰেলিয়া, য'ত তেওঁ দুনিয়াভৰৰ বিভিন্ন ভুটীয়া স্থান, বেলেগ বেলেগ ৰহস্যসমূহৰ ঘটনাসমূহৰ গৱেষণা চলাইছিল। তেওঁ ভাৰতৰো বিভিন্ন ধৰণৰ ৰহস্যময় ঘটনাসমূহৰ গৱেষণা কৰিছিল। গৌৰৱ তিৱাৰীয়ে ভাৰতৰ বহুতো প্ৰসিদ্ধ ভুটীয়া স্থান, যেনে ভানগড় ফৰ্ট, কুলধাৰা গাঁও, ৰাজস্থান, অগ্ৰসেন কি বাৱলী, দিল্লী, ডুমাছ বিচ, গুজৰাট, ৰামনগৰ ফৰ্ট, উত্তৰ প্ৰদেশ আদিতো প্ৰায় 6000 ৰহস্যময় ঘটনাৰ অনুসন্ধান কৰিছিল, আৰু এই ক্ষেত্ৰত তেওঁ বিভিন্ন ধৰণৰ ভৌতিক অভিজ্ঞতাও হৈছিল। উদাহৰণস্বৰূপে তেওঁ এয়াৰডেল এছাইলাম, অষ্ট্ৰেলিয়াৰ এটা হণ্টিং মানসিক জেলৰ ইনভেষ্টিগেশ্যন কৰিছিল। এই জেলটোৰ আশে-পাশে থকা মানুহৰ মতে জেলটোত এজন গাইডৰ সন্দেহজনক মৃত্যু হোৱাৰ পাছত তেওঁৰ অতৃপ্ত আত্মাই সেই জেলটোত ৰাতি ৰক্ষা কৰে, আৰু এই ঘটনাটোৰ সত্যতাৰ প্ৰমাণ চাবলৈ গৌৰৱ আৰু তেওঁৰ টীমে ঘোষ্ট-কেচাৰ সঁজুলিৰ সৈতে যেতিয়া তাত ৰাতি অনুসন্ধান চলায়, তেতিয়া তাত তেওঁলোকে নাইট ভিজন কেমেৰা লৈ ৰাতি সেই জেলত বহুতো ফটো তোলে, আৰু এখন ফটোত তেওঁলোকে এটা সম্পূৰ্ণ ক'লা মানুহ থিয় হৈ থকা আকৃতিৰ ফটো পায়। আনকি সেই সময়ত সেইডোখৰ ঠাইত কোনো থিয় হৈ থকাৰ প্ৰশ্ন উঠা নাছিল, কিন্তু তথাপিতো সেই আকৃতিটো দেখা গ'ল। সেই ৰাতি তেওঁলোকৰ বাবে বৰ শিহৰণকাৰী ৰাতি আছিল, আৰু যিটোৰ প্ৰমাণ তেওঁ কেমেৰাত বন্দী হৈছিল। আৰু এটা অষ্ট্ৰেলিয়াৰ মৰ্গ বা মৰাশত হোৱা ঠাইত তেওঁলোকে অনুসন্ধান কৰিব গৈছিল। সেই সময়ত গৌৰৱে ভৰিত আঘাতপ্ৰাপ্ত অৱস্থাত হুইলচেয়াৰতে তালৈ গৈছিল। তেওঁলোকে তাত চাবলৈ গৈছিল যে সেই ঠাইত কি হয়, কি মৰা মানুহৰ হয়, কিবা কয় নেকি। তাত দৰাচলতে মৰাশবোৰক এটা অতি ঠাণ্ডা কোঠালিত এটা ডাঙৰ কুলিং চেম্বাৰত ৰখা হৈছিল, আৰু সেই চেম্বাৰটোত বহুত ড্ৰয়াৰ আছিলে, যাৰ ভিতৰত এটা এটা মৰাশ ৰখা হয়। গৌৰৱ তিৱাৰীৰ টীমে ঠিক কৰিলে যে তেওঁলোকৰ এজনে সেই ড্ৰয়াৰৰ বিচনাত নিজে সোমাই অনুসন্ধান চলাব, আৰু এই ক্ষেত্ৰত তিৱাৰীৰ এজন কলিগে প্ৰথমতে এটা ড্ৰয়াৰৰ ভিতৰত শুই পৰিল যদিও
তেওঁ কিবা অসহজ অনুভৱ কৰাত তিৱাৰীয়ে শেষত নিজে কেমেৰা আৰু আন ডিভাইচবোৰেদি ড্ৰয়াৰটোৰ ভিতৰত সোমাই পৰিল আৰু গোটেই ৰাতি তাত অকলে তেওঁ ৰুমটোত থকাৰ সাহস কৰিল। আৰু তেওঁ সেই ৰাতি তাত ইমান ঠাণ্ডাত মৰাশবিলাকৰ মাজত কটাইছিল। সেই ৰাতি তেওঁ কিছুমান ভৰিৰ খোজ ৰেকৰ্ড কৰিছিল আৰু শুনা পাইছিল যে কোনোবাই তেওঁক কাণৰ ওচৰত গৈ আহি সহায় বিচাৰিছিল আৰু সেই সময়ত আন কোনোবা এজনে হাঁহি পেলাই কৈছিল, তুমি কি ভাবা সিহঁতে তোমাক সহায় কৰিব, ব'লা। ইমানবোৰ অভিজ্ঞতা আৰু অনুসন্ধানৰ পিছত গৌৰৱ আৰু তেওঁৰ টীমে এইটো উপসংহাৰ বা কনক্লুজনত আহিলে যে এক বৃহৎ পৰিমাণৰ প্ৰায় ৯৮% অপ্ৰাকৃতিক ঘটনাসমূহ প্ৰাকৃতিক আৰু বিজ্ঞানসন্মত যুক্তিৰে তাক ব্যাখ্যা কৰিব পাৰি, কিন্তু তাৰ ২% কোনো ব্যাখ্যা নাই আৰু সেইবিলাক ক্ষেত্ৰতে পেৰানৰ্মেল অনুসন্ধানৰ গভীৰ প্ৰয়োজনীয়তাক সূচায়। কিন্তু সেই বুলি তেওঁ যেতিয়া ভাৰতৰ ভানগড় ফৰ্টত অনুসন্ধান চলাইছিল, যাক ভাৰতৰ এটা সকলোতকৈ ভুটীয়া ঠাই বুলি আখ্যা লাভ কৰিছে, য'ত আনকি ভাৰত চৰকাৰেও ৰাতি নাযাবলৈ বাধা প্ৰদান কৰিছে, তেনে এটা ভুটীয়া জেগাত তেওঁ অনুসন্ধান চলাওঁতে তাত কোনো ধৰণৰ ভৌতিক গতিবিধিৰ প্ৰমাণ নাপালে। গৌৰৱ তিৱাৰী আৰু তেওঁৰ পেৰানৰ্মেল ছ'চাইটি সেই সময়ত ইমান লোকপ্ৰিয় হৈ উঠিছিল যে মানুহে তেওঁৰ চাৰিওফালে সকলো সময়তে ঘেৰি আছিল। মানুহে তেওঁক ইমেইল কৰিছিল, ফোন কৰিছিল, ঘৰে ঘৰে মাতি নিছিল, অৰ্থাৎ তেওঁ অনবৰতে যথেষ্ট বিজি হৈ থাকিবলগীয়া হৈছিল। বিশেষকৈ তেওঁলোকৰ কাম ৰাতি প্ৰায় ১১টা বজাৰ পৰা আৰম্ভ হৈ প্ৰায় ৰাতি ২টা-৩টা লৈ চলিছিল, কাৰণ তেওঁলোকৰ প্ৰফেশ্যনটোৱে আছিল অলৌকিক শক্তিৰ সন্ধানৰ। গতিকে যিহেতু কোৱা হয় যে ৰাতিহে এই শক্তিবোৰ বেছি সক্ৰিয় হয়, গতিকে সেই ক্ষেত্ৰত তেওঁলোকৰ ঘৰলৈ উভতাটো প্ৰায় ৰাতিয়ে হয়। এনেকৈ তেওঁলোকৰ জীৱনৰ গতি চলি আছিল আৰু জানুৱাৰী মাহৰ ২০১৬ চনত গৌৰৱ তিৱাৰী বিবাহপাশত আবদ্ধ হয়। বিবাহৰ পাছত তেওঁৰ পত্নীৰ গৌৰৱৰ প্ৰফেশ্যনটো পচন্দ নাহিল, কাৰণ তেওঁ এই কামত ৰাতি বৰ দেৰিকৈ ঘৰলৈ আহিবলগীয়া হৈছিল আৰু সেইবাবে তেওঁলোক দুয়ো স্বামী স্ত্ৰীৰ মাজত প্ৰায় সৰু সুৰা মতানৈক্যৰ সৃষ্টি হৈছিল যদিও সেয়া গভীৰ নাছিল। এইদৰে সময় গৈ আছিল। এইদৰে ৬ জুলাই ২০১৬ ৰাতি পৰ্যন্ত তেওঁ এনেদৰে দিল্লীৰ দ্বাৰকাৰ জনকপুৰীৰ এটা ঘৰৰ কেছত কাম কৰি আছিল। ৰাতি প্ৰায় ১টা-২টা মানত তেওঁ ঘৰলৈ আহে আৰু শুই যায়। সকলো ঠিকেই আছিল আৰু ৭ জুলাই ৰাতিপুৱা প্ৰতিদিনৰ দৰে উঠি তেওঁ ব্ৰেকফাষ্ট কৰে, লেপটপত বহি বিভিন্ন ধৰণৰ তেওঁলৈ অহা ইমেইল চেক কৰে আৰু ইমেইল পঠায়ো। সেইদিনা গৌৰৱ বৰ সুখী আৰু এক্সাইটেড আছিল, কাৰণ তেওঁৰ প্ৰসিদ্ধ মেগাজিন য়থৰ কভাৰ পেজত তেওঁৰ ফটোখন অহাৰ কথা আছিল। সেই বিষয়ে তেওঁ আনকো ইমেইলৰ জৰিয়তে অৱগত কৰিছিল। তাৰপিছত প্ৰায় ১১টামান বজাত তিৱাৰীয়ে বাথৰুমলৈ গ'ল। বাথৰুমৰ পৰা তেওঁ বহুত দেৰি ওলাই অহা নাছিল। তেনেকুৱাতে বাথৰুমৰ ভিতৰৰ পৰা এটা প্ৰকাণ্ড শব্দ হ'ল, যেন কিবা এটা পৰি গৈছে মাটিত। তেনেকুৱাতে পত্নী আৰু তেওঁৰ ঘৰৰ পৰিয়ালৰ মানুহবিলাক দৌৰি আহিলে আৰু বাথৰুমৰ দুৱাৰখনত ঢকিয়াবলৈ ল'লে। তেওঁ কোনো মাত নিদিলে, না ভিতৰৰ পৰা ওলাই আহিলে। তেওঁলোকে দুৱাৰখন ভাঙি পেলাই যেতিয়া সোমালে, তেতিয়া দেখিছে তিৱাৰী মাটিত পৰি আছে আৰু তেওঁ উশাহ কোনোমতেহে লৈ আছে, একো ক'ব পৰা নাই। তেওঁলোকে লগালগ ডক্তৰৰ ওচৰলৈ লৈ গ'ল। ডক্তৰে তেওঁক ১-১.৫ ঘণ্টাৰ ভিতৰত মৃত বুলি ঘোষণা কৰিলে আৰু ক'লে যে তেওঁ উশাহ বন্ধ হোৱাৰ ফলত মৃত্যু হৈছে। পুলিচেও এই ক্ষেত্ৰত আত্মহত্যা বুলি ঘোষণা কৰিলে, কিন্তু মৃত্যুৰ সময়ত তেওঁৰ ডিঙিত এটা ক'লা আঁচ পোৱা গ'ল। এই ঘটনাই কিন্তু আজি পৰ্যন্ত মানুহৰ মনত বহুতো তৰ্ক-বিতৰ্ক ধাৰণাই সৃষ্টি কৰি আহিছে। আৰক্ষীৰ দৃষ্টিত তিৱাৰীৰ ভৱিষ্যতৰ কোনো ডাঙৰ প্ৰকল্প শাৰী পাতি থকা নাছিল। তেওঁ যি ধৰণা আৰ্জিছিল তাকো সীমিত আছিল আৰু তাৰ কোনো নিশ্চয়তা নাছিল। সেই দেখি তেওঁ আৰু তেওঁৰ পৰিয়ালৰ মাজত প্ৰায় মতানৈক্যৰ সৃষ্টি হৈছিল আৰু সেই চাপতে আহি পেলাই কিজানি তেওঁ তেনেকুৱা ধৰণৰ পদক্ষেপ ল'লে। কিন্তু এই মন্তব্যটোৰ বিপৰীতে বিতৰ্কিত মত এইটোৱে যে তেওঁতো ভাৰতৰ প্ৰথমজন পেৰানৰ্মেল ইনভেষ্টিগেটৰ, যি ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটিৰ দৰে
ভাৰতৰ প্ৰথমখন প্ৰতিষ্ঠান স্থাপন কৰিছে, য'ত ভাৰতৰ কি পৃথিৱীৰ আজিলৈকে উদ্ভাৱন কৰিব নোৱাৰা অলৌকিক শক্তিৰ ধাৰণাৰে প্ৰভাৱিত কৰা লোকসকলক বৈজ্ঞানিক দৃষ্টিভংগীৰে তেওঁ সেই দিশত পীড়িত সমস্যাসমূহৰ সমাধান আগবঢ়াই আহিছে। গতিকে তেওঁ সকলোৰে অত্যন্ত জনপ্ৰিয় আৰু তেওঁৰ কেৰিয়াৰো অবিৰতভাৱে চলি আছে। এনেকুৱা পৰিস্থিতিত আৰ্থিক বাধাক কেনেকৈ কাৰণ বুলি ক'ব পাৰি? সপোনৰো গোচৰ, কাৰণ তেওঁই এই সাম্ৰাজ্যৰ একচ্ছত্ৰী সম্ৰাট। গতিকে তেওঁ এই কথা কোনোপধ্যে মানিব ল'ব পৰা নাযায়। কোনোৱে কয় তেওঁ অজান সম্পৰ্ক আছে, কিন্তু এইটো কেনেকৈ সম্ভৱ? কাৰণ কিছু মাহ পূৰ্বে কেৱল তেওঁ নিজৰ সন্মতি অনুসৰি বিবাহপাশত আবদ্ধ হৈছে। তেওঁ জন্ম, মৃত্যু, পূৰ্বজন্ম ইত্যাদি ব্ৰহ্মাণ্ডৰ চিৰন্তৰ সত্যৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে মানুহক অৱগত কৰাব বিচাৰিছে। তেওঁ অত্যন্ত নিজৰ কৰ্মত ব্যস্ত। তেওঁ আত্মবিশ্বাসী আৰু নিষ্ঠাৰে কৰ্মত লিপ্ত হৈ আছে। তেওঁ গভীৰ চিন্তাধাৰাত ব্যস্ত আছে। তেনেকুৱা ক্ষেত্ৰত এনেকুৱা এটা নগণ্য আৱেগিক বিস্ফোৰণ তেওঁৰ মানসিকতাৰ লগত মিল নেখায়চোন। কি তেওঁৰ সৰল মনটোক কোনোবাৰ চালনা, ঈৰ্ষা আৰু ঘোৰ ষড়যন্ত্ৰৰ বলি হ'ল নেকি? কিন্তু এই সকলোবোৰ মন্তব্যৰ ওপৰত সকলোতকৈ বিতৰ্কিত ধাৰণা, যিটো গৌৰৱ তিৱাৰীৰ মৃত্যুৰ কাৰণ হিচাপে চৰ্চাত আছে, সেইটো হ'ল তেওঁৰ মৃত্যুৰ আঁৰত পেৰানৰ্মেল শক্তিৰ প্ৰভাৱ। কাৰণ গৌৰৱে পেৰানৰ্মেল ঘটনাসমূহৰ কাৰণে বহুতো ধৰণৰ ৰহস্যময় বা ভয়ানক স্থানত যাওঁতে সম্ভৱ কিবা নিগেটিভ শক্তি বা আত্মাই তেওঁৰ ওপৰত প্ৰভাৱ ঢালিছে। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পত্নীয়ে এটা বিস্ফোৰক মন্তব্য দিছিল। কৈছিল যে কিছুদিন পূৰ্বে গৌৰৱে তেওঁক কৈছিল তেওঁ অলপ চিন্তাত আছে, এটা নিগেটিভ শক্তিয়ে তেওঁৰ পিছ লৈ আছে, তেওঁ কিবা লোকচান কৰিবলৈ চেষ্টা চলাই আছে। আৰু সকলোতকৈ ডাঙৰ মৃত্যুৰ কাৰণটো হ'ল যে তেওঁৰ ডিঙিত থকা এটা ক'লা আঁচ। ইয়াক বিশ্বাস কৰা হৈছিল যে কোনো অশৰীৰে বদলা ল'লে, মানুহৰ ডিঙি চেপিলে বা উশাহ বন্ধ কৰিলে এনেধৰণৰ ক'লা চিন বহে। গৌৰৱে কৈছিল যে বহুত ক্ষেত্ৰত পেৰানৰ্মেল শক্তিবোৰ প্ৰায় ৯৮% মানুহৰ ক্ষতি বা প্ৰতিৰোধপৰায়ণ নহয় যদিও ২%ই প্ৰতিৰোধপৰায়ণ হয় আৰু ক্ষতি সাধন কৰে। গতিকে কিজানি তেনেকুৱা এটা শক্তিয়ে তেওঁৰ ক্ষতি সাধন কৰিলে। কাৰণ মৃত্যুৰ সময়ত তেওঁৰ ডিঙিত যোনটো ক'লা দাগ পোৱা গৈছিল সেইটো মাৰ্কৰ আছিল। আৰু যদি তেওঁ আত্মহত্যা কৰিলে হয় তেতিয়াহ'লে সেইটো মাৰ্ক হোৱাৰ দৰকাৰ আছিল। আৰু সেই ক্ষেত্ৰত যিহেতু তেওঁক অকলে বাথৰুমৰ ভিতৰত পোৱা গৈছিল, তেতিয়াহ'লে তেওঁ নিজে আত্মহত্যা কৰা বা তেওঁক কোনো মানুহে মৰা সম্ভৱ কেনেকৈ হ'ল? গৌৰৱ তিৱাৰীৰ কৰ্ম বৰ বিবাদাস্পদ আছিল। তেওঁ এই ক্ষেত্ৰত বহুতো ঋণাত্মক মন্তব্যৰ সন্মুখীন হৈছিল যদিও তেওঁ নিজৰ বিশ্বাস, জ্ঞান, অভিজ্ঞতাৰে নিজৰ উদ্দেশ্যত আগবাঢ়ি গৈছিল। তেওঁ অন্ধবিশ্বাসবিলাকক প্ৰচাৰ কৰা নাছিল। অন্ধবিশ্বাসবিলাকৰ আঁৰত থকা বৈজ্ঞানিক কাৰণসমূহে উদ্ঘাটন আৰু মানুহৰ আগত উজাগৰ কৰিছিল, যাক হয়তো অবুজ জনতাই বুজিও নুবুজা ভাও ধৰিছিল। তেওঁ প্ৰকৃতিৰ যে দুটা দিশ আছে সেইটোকে বুজাবলৈ বিচাৰিছিল। ধাৰ্মিক গুৰুৱে যেতিয়া ঈশ্বৰৰ কথা কয় তেতিয়া সকলোৱে সেইটো অপ্ৰাণে মানি লয়, যাক অৱশ্যে কেতিয়াও প্ৰমাণ কৰা হোৱা নাই। তেওঁলোকৰ সেইটোকে লৈ ধনাত্মক ঊৰ্জা অনুভৱ কৰে, মনত শান্তি লবে। কিন্তু সেই ঈশ্বৰৰ জগততে সেই ঈশ্বৰেই সৃষ্টি কৰা আন এটা শক্তিও যে আছে, যাক আত্মা বা মানুহৰ হিউমেন কনচিয়াছনেছ বা মানুহৰ চেতনা বুলি কোৱা হয়, আৰু যি সেই ঈশ্বৰৰে অংশ, তাকে মানিলে অন্ধবিশ্বাস বুলি কয়। গৌৰৱ তিৱাৰীয়ে সেই চেতনাৰ কথাকে বুজাবলৈ চেষ্টা কৰিছিল। আমাৰ সকলোৰে এটা কনচিয়াছনেছ আছে বা থাকে, যি মৃত্যুৰ পিছতো যাক ধ্বংস কৰিব পৰা নাযায়। বিজ্ঞানতো কোৱা আছে, এনাৰ্জি নেভাৰ কেন বি ক্ৰিয়েটেড অৰ নেভাৰ কেন বি ডিষ্ট্ৰয়। তেওঁৰ মতে কোৱাণ্টাম ফিজিক্সৰ ক্ষেত্ৰতো বৈজ্ঞানিকসকলে এই এনাৰ্জিৰ ওপৰতে গৱেষণা কৰি আহিছে। তাকেই তেওঁ জনাইছিল। তেওঁ কৈছিল যে আমাৰ সকলোৰে ব্যক্তিগত চেতনা থাকে, যাক মৃত্যুৱে ধ্বংস কৰিব নোৱাৰে। আমি জীৱিত অৱস্থাত এই চেতনাৰ ওপৰত পঞ্চতত্বৰ আৱৰণখনেৰে
শৰীৰৰূপী সত্তাটো থাকে আৰু মৃত্যু হ'লে পুনৰ কেৱল চেতনালৈ ৰূপান্তৰিত হয়, আকৌ পুনৰ জন্মগ্ৰহণ কৰি নতুন জীৱন আৰু শৰীৰ পায়। এই প্ৰক্ৰিয়াটো এনেদৰে চলি থাকে আৰু এই চেতনা বা আত্মাবোৰে প্ৰতিটো জনমৰ স্মৃতি কঢ়িয়াই যায়। কিন্তু বেলেগ জীৱন পালে আমাৰ শৰীৰে আগৰ জন্মৰ স্মৃতিবোৰ পাহৰি যায়, কিন্তু আমাৰ শৰীৰত থকা চেতনাত সেই সকলোবোৰ স্মৃতি জমা হৈ থাকে আৰু সেইবাবে হিপনচিছ বা সম্মোহনৰ জৰিয়তে আগৰ জন্মৰ স্মৃতি সোঁৱৰণ সম্ভৱ হয়। অৱশ্যে প্ৰকৃতি বা পৰিস্থিতি অনুসৰি এটা আত্মা ভাল বা বেয়া হ'ব পাৰে। সি বেয়া হ'লে আনৰ অপকাৰ কৰিবলৈ চেষ্টা চলায় আৰু তেতিয়া তাক অপশক্তি বুলি কোৱা হয়। কিন্তু কিছু ক্ষেত্ৰত কেতিয়াবা কিছুমান শৰীৰ নথকা আত্মাই মানুহৰ সহায় বিচাৰি দেখা দিব পাৰে, কিন্তু সেইবোৰক তেতিয়া আমি অপকাৰী আত্মা বুলি সেই ক্ষেত্ৰত ক'ব নোৱাৰোঁ। এই ক্ষেত্ৰত তেওঁলোকে আমাৰ পৰা কি বিচাৰিছে তাকহে জনা দৰকাৰ। সেয়েহে গৌৰৱ তিৱাৰীয়ে কৈছিল যে বেছি শতাংশ আত্মাই বা অশৰীৰে মানুহৰ ক্ষতি নকৰে। গতিকে এই বিভিন্ন কাৰণসমূহৰ বাবে তেওঁ হিপনচিছৰ জৰিয়তে মানুহৰ পাষ্ট লাইফ ৰিগ্ৰেশ্যন সম্ভৱ হয় বুলি মানুহক প্ৰমাণ দিয়াইছিল। তেওঁ প্ৰকৃততে এজন বিজ্ঞানী, মনোবিজ্ঞানী আৰু দাৰ্শনিক আছিল। তেওঁ কৈছিল যে মানুহে জ্ঞানৰ পোহৰেৰে মানুহৰ নিজৰ ভয় দূৰ কৰিব পাৰে। সেয়েহে তেওঁ মানুহক জ্ঞানৰ পোহৰেৰে ভয় দূৰ কৰিব বিচাৰিছিল। তেওঁ পেৰানৰ্মেল ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰিব বিচাৰিছিল বৈজ্ঞানিক দৃষ্টিভংগীৰে। কিন্তু অবুধ জনতাই সেইফালে চকুমুদি থাকিল আৰু তেওঁৰ মৃত্যুৱেও এই ক্ষেত্ৰত অকালতে সমাপ্তি ঘটালে। তেওঁ যি উদ্দেশ্য আৰু দৃষ্টিভংগীৰে সত্যৰ সন্ধানত মানুহক দেখুৱাব বিচাৰিছিল, সেই সত্য উদ্ঘাটন আমাই আৰু আমাৰ বিজ্ঞানে হয়তো বিচাৰিবলৈ আৰু বহুত দিন লাগিব। কি ঠিক, নেদেখাজনে হয়তো তেওঁৰ সৃষ্টি কৰা মানুহৰ বাবে বাস্তৱ বা অবাস্তৱ লগা এই দুনিয়া দুখনৰ মাজৰ সাঁকোডাল, যিডাল গৌৰৱ তিৱাৰীয়ে দেখাব বিচাৰিছিল, সেইডাল দেখাব নিবিচাৰিলে আৰু তেওঁক ইমান কম বয়সত আমাৰ মাজৰ পৰা লৈ গ'ল। কিয় নহয়, শ্ৰীকৃষ্ণয়েও মাতৃ যশোদাৰ প্ৰচাৰতে বিশ্ব ব্ৰহ্মাণ্ডৰ দৰ্শন কৰাইছিল আৰু মুহূৰ্ততে পাহৰাইছিল। ঈশ্বৰৰ লীলা কেৱল ঈশ্বৰৰ জানে। তেওঁৰ ব্যক্তিত্বই সকলোকে আকৃষ্ট কৰিছিল। তেওঁৰ বন্ধু-বান্ধৱসকল আৰু বৰ্তমান ইণ্ডিয়ান পেৰানৰ্মেল ছ'চাইটিৰ লোকসকলে আজিও তেওঁৰ সোঁৱৰণি বা জন্মদিন তেওঁৰ স্মৰণত পালন কৰি আহিছে। গৌৰৱ তিৱাৰীৰ সৰল অনুভূতিশীল দয়ালু মনে সকলোৰে অন্তৰত তেওঁৰ প্ৰতি এক বিশেষ স্থান দখল কৰি আহিছে আৰু সেই বিশেষ স্থান সদায়ে থাকিব। গৌৰৱ তিৱাৰীৰ কথা আৰু কি ক'ম, ভিডিঅ'টো চাই নিশ্চয় তেওঁৰ আভাস পোৱা গৈছে। আমিও তেওঁৰ পুণ্য আত্মাৰ সৎগতিৰ কামনাৰে আজিৰ ভিডিঅ'টোৰ ইমানতে অন্ত পেলাইছোঁ। আগলৈ আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকিব, সেইবাবে আমাক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব।